আৰু নেক্সট ডে আৰু সকলোৱে নাভাবো কি দেশখন অকল ডক্টৰ বি আৰ আম্বেদকাৰে হেৰি কৰিছিল কাৰণ ডক্টৰ বি আৰ আম্বেদকাৰৰ লগতে ড্ৰাফটিং কমিটি আছিল কমিটিৰ অনুযায়ী কি হৈছিল এই দেশ মানে সংবিধানখন প্ৰস্তুত কৰা হৈছিল লগতে মই টেক্স পে'ৰ কথা ক'ম বুলি ভাবিছিলোঁ টেক্স পে' মানে হ'ল যিগুলো আমি জনসাধাৰণে যিবোৰ বস্তু সামগ্ৰী যিকোনো প্ৰায় কিনি ফেলি চৰকাৰক আমি কি কৰিছোঁ ইয়াৰ ওপৰত মানে এটা টেক্স দিছোঁ ফলত আমাৰ দেশখন চলিছে আৰু সেইকাৰণে আমি কি হৈছে আমি সকলোৱে কি কৰোঁ চৰকাৰক প্ৰশ্ন সোধাৰ এটা অধিকাৰ পাইছোঁ কাৰণ আৰ্টিকেল 19(8) এই অধিকাৰটো তেখেতে সবিশেষভাৱে উল্লেখ কৰিছে যে দেশৰ ওপৰত আমি কি কিবা যদি প্ৰব্লেম হয় কিবা হয় আমাৰ জনসাধাৰণৰ প্ৰশ্ন সোধাৰ অধিকাৰ আছে কাৰণ কিয় বস্তুৰ দাম আছে কিয় কাৰণ আমাৰ যিবোৰ টেক্স সেই ফলতে দেশখন চলোৱা হৈছে আৰু আমি প্ৰতিদিনে কেইটকা জানে আমি 2 টকাৰ পৰা 3 টকা আমি কি কৰিছোঁ টেক্স পে' কৰি আছোঁ প্ৰায় একদিনত আৰু মাহটোত ক'বলৈ 70 টকা আমি টেক্স পে' কৰিছোঁ আৰু টেক্স পে' কৰাৰ অৰ্থ হ'ল আমি যি প্ৰশ্ন সোধাৰ অধিকাৰ আছে